হেল্ল' গাইজ, মই ৰান্ধনিশাল চেনেলৰ পৰা আপোনালোকৰ মাজলৈ অন্য এটা নতুন ভিডিঅ'লৈ পুনৰ স্বাগতম। আজি কি বনাম জানেনে? আমলৈ টোপ। খাই বিৰাট ভাল লাগে। আপোনালোকৰ কেনে লাগে কমেণ্টত জনাব। ভিডিঅ'টো যদি ভাল পায় লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। লগতে বেল আইকনটো বজাই দিব। মই প্ৰথমতে ভাজি ল'ম তেলত পিঁয়াজ আৰু জলকীয়া। এইখিনি ভালদৰে ৰঙা হোৱাৰ পাছত ইয়াতে হালধি আৰু নিমখ অলপ দি দিম। এইখিনি ভালদৰে ভজাৰ পাছতেই ইয়াত দি দিম আমলৈ টোপখিনি। এইখিনিও ভালদৰে ভাজি ল'ম যাতে ভালদৰে সিজি উঠে। এইখিনি সিজি উঠাৰ পাছতহে কণী ব্যৱহাৰ কৰিম। ইয়াতে দিছোঁ মই হাঁহৰ কণী এটা। এনেকৈ প্ৰায় 5 মিনিট ভজাৰ পাছতে দেখিব যে আপোনালোকৰ ফাইনেলি আমলৈ টোপ ভাজি ৰেডি হৈ গৈছে। এয়া দেখিছেনে? মোৰ ভজা হৈ গ'ল। আজিলৈ নমস্কাৰ।